বৰষুণ জাগাৰ ইয়াতে বহি ভাল লাগছি আজি পৰা একেই বহি আহিব লাগিব হয় দেই অলপ চিখৰাই খাওঁ চিখৰাই খাওঁ কাম নাই দিয়া এই নাখাওঁ মই এইগিলা চিখৰ খাওঁ নেকি তই আজিকালি তুই চিখৰ নাখা এই চিখৰ খাওঁতে খাওঁতে কিমান মানুহ কেঞ্চাৰ হৈছে তই জানা না বাদ দিয়ে বাদ দিয়ে মানে বহিছে ইয়াতে ভাই কি করবি মই এনা এটা চাইছো এনা এটা ফটো তুলি ফেলে মই ফেসবুক দিছিলো এই 4,000 5,000 লাইক আছে কমেন্টও আছে কমেন্টও গোটে কম নাই মই ফটো নেদাওৱে এনেকুৱা তাৰমানে হেৰি আহে লাইক আহে কি কম তন্ধ তহঁততো কিজানি এগিলা নাই 200-300 সমাপন কৰি থৈ দিয়া কি বেটাই আমাক নিচাও দি আছে তাক দি আছে এই শুন তহঁতে কি 5,000-6,000 লাইকত লাগি আছা সিদিনাখনে যি মই হেপানা এটা ফটো দিছিলোঁ তহঁতে গম পাইছা না সেইটো ফটোত মোৰ মোটামুটি 12-13,000 লাইক আহি আছে আৰু এতিয়াও আহি আছে আৰু 500-600টা কমেণ্ট কিমান যে ভাল লাগছি তহঁতে কাম নাই বেটা তুই ঠগ দি আছা এতিয়া মই কৈছোঁ মোৰ কথা শুনি দাউৰি তৎ পাবান নহয় সিদিনাখনে মই এটা ফটো দিছিলোঁ ফেচবুকত মোটামুটি ফেচবুকটো আধা ঘণ্টামান হেং তাৰপিছত মই চাওঁ আধা ঘণ্টামান পিছত মিলিয়নত লাইক আহি আছে ভাই মোটামুটি 1 মিলিয়ন লাইক পাৰ হৈ গৈছে তাৰপিছত আৰু কমেণ্টটো আহিছে মোটামুটি 60-70,000 কমেণ্ট ক'ত তোঁধাই আহিলে কি মাথা মাৰি আছে 5,000-12,000 আমাক চাওঁ না আমাৰ লেভেল চাওঁ কি ফেমাছ আমি কি লগত আকৌ ক'বাই নোৱাৰা যাওঁ দে মই থাক তহঁতে বহি থাক হয় দেই ইয়াৰ আগত আকৌ ক'বাই নোৱাৰা কিবা আলবাল বকি থাকে তোৰ কি যে বন্ধু লগ পালোঁ এইগিলা যা কেনে লাগছি এতিয়া মাৰিম পেলি লাগিল খেলি মেলি সময় বাচিলে কি তোকে দেখাৰ পৰা আচ্ছা ফুৰি আহিলোঁ ক'ত যা কি কৰা এই বতাৰৰ কিবা মহিমাই ধৰিব নোৱাৰা আছিলোঁ ঘৰতে থাকি থাকি কিবা বৰ হৈ গৈছোঁ ইচ্ছা নহৈছে এইটো তাৰমানে আৰু তো শিখৰ শিখৰ থেংক ইউ দেই বন্ধু বন্ধু পাবা একদম হ'ব দে মই পিছত খাম ভাই বৰিং লাইফ হৈ গৈছে একদম বৰিং এই মই এটা কথা শুন কি কালি আমাৰ ঘৰৰ পিছফালে মই হেৰিখন লৈ গ'লোঁ জালখন লৈ গ'লোঁ মই বোলো বৰষুণ দিছি অলপ মাছকে মাৰো ভাই চাপ মাৰিলোঁ যে গেলনে নাই মাছেই নাপালোঁ তাৰপৰাই অলপ দূৰ যাই পেলাই আৰু এক চাপ মাৰি দিলোঁ সেই চাবতোতো ভাই একো নাই এনেকুৱা ৰাগ উঠি মই বোলো বেকাৰ অনা গেল আৰু জালখন মই বোলো ৰাগ উঠি মই বোলো কি কৰোঁ কোনা এটা আছিল কাকৰা এটাই ঘটকি আছে তাৰপিছত মই কিন্তু কাকৰাটো দেখা নাই মাৰি দিলোঁ চাপ এটা ভাই 5 কেজি মান ওজনৰ পুঠি মাছ এটা 5 কেজি ওজনৰ পুঠি সঁচা 5 কেজি ওজনৰ পুঠি মাছ মই ঘৰত লৈ আহিছোঁ আহি তাক মই বঢ়িয়াকৈ ভাজিও খাইছোঁ ৰান্ধিও খাইছোঁ বা পুঠি মাছ 5 কেজি বিশ্বাসে নকৰিবি তহঁতে আৰু বেলেগ বনাই 5 কেজি ওজনৰ পুঠিটো পাই মই অলপ হৈ যাব মোৰ কাৰণে মই লৈ গুচি আহিছোঁ বাহ ভাষাই নিশ্চয় আমাক ঠগ দিছে তাৰ 5 কেজি ওজনৰ পুঠি মাছ পাওঁতে তাৰ ইমান লেবেল কালি যি মই গধূলি এফালে গেলোঁ তাৰমানে এনেই গৈছিলোঁ আৰু ৰাস্তাই যাওঁতে খটকিছে মাছে এই আলিৰ কাষতে আৰু মই গেলোঁ যাই কিনে চালোঁ মাছটো মই বোলে আছে কিবা ঘৰৰ পৰা আহি কিনে আশ্ৰা লৈ গ'লোঁ যাই কিনে ধৰি খটকা জেগাখিনিত মই মাত দিলোঁ মাৰান্তে ভাই মস্তো মোটামুটি 15 কেজি মান ওজনৰ এটা গড়ে পালোঁ পাই কিনে মই তাক এই কাষৰ পৰা এডাল গোজ আনি কিনে কোবাই কিনে মাৰি কিনে একদম ঘৰত লৈছোঁ আহি কিনে তাক মই ৰান্ধিও খাইছোঁ পুৰিও খাইছোঁ বটিও খাইছোঁ এই বাপাৰে কি কবি এই ঘৰৰ আমাৰ কাষৰে আৰু 2 ঘৰ মানক দিলোঁ
হয় নেকি এইখিনি এতিয়া আৰু 2 দিনমান খাবা পৰাতে আছে দেই বেটাহঁতে ডাইৰেক্ট ধূপ দি আছে এইগিলা মোৰ আগত ধূপ দি আছে দেই 15 কেজি 5 কেজি এবাৰ মই দিছোঁ মোক তুমি ডাউৰি তত পাব নোৱাৰো তহঁতো জমাইছে ভাই 15 কেজি 5 কেজি এইগিলা মাছ মানে ৰন্ধা ফুটছি কালি মোৰ লগত কি হৈছে শুনি থাকচোন কি হৈছে কালি ভাই মই গধূলি পথাৰত দেখি গেলোঁ এনে ফুৰবা মোবাইলটো নেট চেট নাপায় ঘৰত মই বোলো নেটে অলপ চলে আহোঁ চাওঁ যি পথাৰত আমাৰ কাষৰে পথাৰখনত বস্তি পিছ পেলাই কিবা ঘটকি আছে মই কাষত গেলি চাওঁ যি কম ডাঙৰ এটা মাছ তোৰ পথাৰখনত আমাৰ তাৰে পথাৰখনৰ কাষত তাক মই আৰু চাই আছোঁ কি মাছ তাৰপিছত তো অলপ পিঠিয়ান দেখা পালোঁ কম ডাঙৰ মাছ মোৰ সমানেই ডাঙৰ ভাই জাপ মাৰ দিছোঁ তাৰ ওপৰত ডাইৰেক্ট জাপ মাৰ দিছোঁ জাপ মাৰি দি মই তাক একবাৰ বাগৰাওঁ সি মোক একবাৰ বাগৰাওঁ মোৰ সমানে দিগলা না মোটামুটি 6 ফুটমান হ'ব মোৰতো অলপ দিগলা মই একবাৰ মাৰোঁ তাক মই একবাৰ বাগৰৈ সেনেকৈ বহুত টাইম থাকি তাক মই লাষ্টত এটাই ঘোচা মাৰিছোঁ মাথাত এক ঘোচাত মৰি গৈছি মৰি যোৱাৰ পিছত মই মাছটো চাওঁ যি ভাই বম ডাঙৰ চিমি মাছ কি ক চিমি মাছ গম পা নাই তুমি বম ডাঙৰ চিমি মাছ এই তাৰপিছত আমাৰ গাঁৱৰেই এই নিপেন যি আছে নিপেনৰ পুতকক মাতি আনিছোঁ বোলা আছোন তই তাত ঠেলাখন আনিছোঁ আনি কিবা টানি আজৰি আনিছোঁ আৰু ঠেলাত নধৰি সি টানিবই পৰা নাই মৰত ভাবি ঠেলি কিবাকৈ আনিছোঁ আনি এনে ঘৰত চাওঁ যি ভাই ওজন মিনিমাম 45 কেজি পাৰ হৈ গৈছে জাগা নাই আমাৰ সেনেকুৱা জোখা বাদে দিছোঁ মই তাৰে পিছদিনা খাই ততেই বনাই আৰু চবকে ভাগি দিছোঁ আমাৰ গৰীব মানুহ আছে না বহুত মই এতিয়া ধনী অলপ এনে কাষৰ মানুহবিলাক পুৰত দিছোঁ আৰু তাপৰে মোৰ বিশ্বাসে হোৱা নাই মই সেই বম মাছটো মাৰি পেলাইছোঁ এক কথা কয় হ'ল এই খালি হেৰি কৰি থাকে ইয়াৰ লগত কোনোবা কথা কয় নেকি যা এই বঢ়িয়া লগা পথাৰৰ মাজত চিমি মাছ তো আৰু ক'বা কথা ক'বা যাব লগা নাই বহি থাক মই যাওঁ দে যা বেটা মোৰ আগত লেবেল দিবা যা চেতুকা পাতৰ দৰে